ৰাতিপুৱাই এয়া মানুহজনে বেগটো উঠাই দিছে। এয়াই হ'ল সময়। মানুহৰ শান্তি নাই। এতিয়া গৈ আছো, আশীৰ্বাদ কৰিব, মৰম দিব, সকলোকে চাই থাকিব। গম পাব এটা সাংঘাতিক জেগাত গৈ আছো। মই ভাল পাওঁ, আপোনালোকৰ বাবে আহক। আহি পালোহি জাগিৰোড ট্ৰেইন ষ্টেচন আৰু তাতে ট্ৰেইন গেট পৰিছিলে। তাতে মানে ট্ৰেইন অহাৰ সময় হৈছিলে, কিন্তু এইজনলৈ চাওক, বাপৰে বাপ। এইডাল দিয়া অৰ্থ কি থাকিল বাৰু কওকচোন? আপোনালোকে এনেকুৱা ভুল নকৰিব দেই। অকস্মাত ট্ৰেইনখন আহি গ'লে বহুত ডাঙৰ ঘটনা ঘটিব। আহক তাৰ পিছলৈ চাওঁ। অকস্মাততে ল'ৰাকেইটা পাৰ হৈ গৈছে। এয়া চাওক, ট্ৰেইনখনো আহিল। সময় বাগৰা ট্ৰেইন পাৰ হ'ল। তাৰপিছতে আমিৰো যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাতিপুৱাই এনেদৰে বাইকত যোৱা মজাই বেলেগ আছে। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, পিছলৈ গম পাব আমি কলৈ গৈ আছো। আহক। ৰাস্তাটো চাই ধৰিব পাৰিছে জাম কম, আৰু সময় ৰাতিপুৱা 9 বাজিছে, সেইবাবেহে জামটো কম। এয়াই হ'ল আমাৰ মহানগৰ গুৱাহাটী। বিশেষ এটা কাৰণত গুৱাহাটীলৈ গৈ আছো। শেষলৈ চাই থাকিলে সম্পূৰ্ণ গম পাব। আহক। এইখন আপোনালোকক নকৈ নোৱাৰি। এয়া হ'ল গুৱাহাটী মহানগৰী উৰণীয়া সেতু। নতুনকৈ বনাইছে, আৰু এই উৰণীয়া সেতুৰ কাষকেইটাত চাওকচোন কিমান সুন্দৰকৈ শিল্পীয়ে শিল্পকলা তুলি থৈ দিছে। ইয়াত কেতিয়াও পিত নেপেলাব। তামোলৰ পিত পেলোৱাটো একেবাৰে বেয়া কথা। আপোনালোকে যদি কাৰোবাক দেখাও পায়, তেওঁক বাধা দিব। আৰু জামেটোৰ বৈটোক প্ৰথমতে পাৰ হৈ যাওঁতে খুবেই ভোক লাগিছিল, আৰু পিছলৈ চাই থাকক কোন জেগালৈ আমি গৈ আছো। নমস্কাৰ। সেই ৰাতিপুৱাৰ পৰা কষ্ট কৰি বৰ্তমান আহি পালোঁ নিজৰ গন্তব্য স্থান। আপোনালোকে দেখা পাইছে, মোৰ মানুহজনে বহুত কষ্ট কৰিছে মোৰ বাবে, সেইটো মই শলাগ ল'ব লাগিব। কষ্ট আছে, এই শিল্পী কাম মানে শিল্পী হ'ব পৰা নাই, কিন্তু মন এটা পুহি ৰাখিছোঁ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে ভৱিষ্যতলৈ শিল্পীৰ দৰে কাম কৰিবলৈ যত্ন কৰিম। আৰু বৰ্তমান আপোনালোকক যিটো জেগালৈ আহি আছিলোঁ, সেইটো জেগা দেখাই পাইছোঁ। বেহাৰবাৰী আউটপোষ্ট। পুনৰ আপোনালোকৰ মৰম আৰু সঁহাৰিৰ বাবে আকৌ এবাৰ ভুমুকি মাৰিম। আশীৰ্বাদ কৰিব, মৰম দিব, সদায় চাই থাকিব বেহাৰবাৰী আউটপোষ্ট। আৰু ভিতৰলৈ যাওঁ, কেনেকৈ আহি কি কৰিলোঁ সকলোখিনি কৈ যাম। এতিয়া গৈ মেকআপ ল'ম, মেকআপৰ পিছত ৱেইট কৰিব লাগিব। যেতিয়া মোৰ চিন পৰিব তেতিয়া চিন হ'ব। আৰু এদিনত কেতিয়াও কমপ্লিট নহয়, নেক্সট ডে আকৌ ডাবিং দিব আহিব লাগিব। আপোনালোকেও যদি আহে তেনেকৈ দুদিন হাতত লৈ আহে। মেকআপ কৰি থকা দাদাজন কিন্তু বৰ মৰমীয়াল। তেওঁ সুন্দৰভাৱে মেকআপটো কৰি দিয়ে। বৰক মেকআপ শেষ হ'ল, এতিয়া আমি ভিতৰলৈ আহিলোঁ। এইখন চুপাৰ নিশ্চয় ধৰিব পাৰিছে। ইয়াতে মোহনেও বহে বা কেকেচাৰেও বহুতে এক্টিং কৰে। লাহেকৈ আপুনি এই চুপাৰখন পাৰ হৈ ভিতৰত সোমাব লাগিব। ভিতৰ সোমাই দিলোঁ, আৰু ভিতৰতো আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ। এই দাদাজনৰ লগতে মই আজি কেৰেক্টাৰ কৰিম। আৰু সিফালে আপোনাৰ ৰিচা বাইদেউ অকণমান আৰাম কৰিছে, ধৰিব নিশ্চয় পাৰিছে। আৰু এইখন হ'ল জেইল। ইয়াতে মানুহবোৰক ভিতৰত ভৰাই থয়। আৰু ইয়াত হ'ল ৰাকেশ দা বহা এখন টেবুল, কম্পিউটাৰটো লেপটপটো আছে। আৰু এইফালে যদি মই আপোনালোকক দেখাব বিচাৰোঁ, এয়া হ'ল ছাৰৰ ৰুম, আৰু এয়া বসুমতাৰী দা মহ মাৰি বহি আছে, লগত এছিষ্টেণ্ট আছে। আৰু এইটো হ'ল কেকেদাৰ টেবুল। আৰু এতিয়া আমি ভিতৰলৈ যাওঁ আহক। এইটোৱেই হ'ল ছাৰৰ ৰুম। এই ছাৰৰ ৰুমটো নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। আৰু ছাৰ বৰ্তমান নাই, ওপৰত সেই ছাৰটো ওলমোৱা হৈ আছে। আৰু ছাৰৰ টেবুলখন নিশ্চয় ধৰিব পাৰিছে। আৰু এই দৰ্জাখনেদি অহা যোৱা কৰি থকাটো আমাক বাৰে বাৰে কেমেৰাত দেখাই থাকে। আৰু ইয়াৰে ভিতৰত থকা ছাৰৰ এই জোতাযোৰ ইয়াতে আছে। ছাৰ আহিলে লগালগ তাতে পিন্ধিলোঁ। আৰু এতিয়া আমাৰ ফটো ছেশ্যন এটা হ'ল। এয়া ফটো তুলিলোঁ। এয়া শ্বুটিং আৰম্ভ হৈ গ'ল। এই কামখিনি কৰাৰ পাছত শ্বুটিং আৰম্ভ হয়। আৰু এই খণ্ডটি আপোনালোকে চাবলৈ পাব মাৰ্চ মাহৰ 26 তাৰিখ আৰু 27 তাৰিখে। আপোনালোকে চাবলৈ নাপাহৰিব। চাই কেনে পালে জনাব নাপাহৰিব। এয়া এডিটিং চলি আছিল। এডিটিঙৰ পৰাই অকণমান আপোনালোকৰ বাবে লৈ আহিলোঁ। আৰু আপোনালোকেও যদি বিচাৰে তেতিয়াহ'লে এনেদৰে গৈ ইয়াতে নিজে এপ্লাই কৰিব লাগিব। আপুনি কৰা কামবোৰৰ ডিটেইলছ তাত দিব লাগিব। আৰু আপোনাৰ নম্বৰটো ৰাখিব। কেতিয়াবা প্ৰয়োজন হ'লে তেওঁলোকে আপোনাক নিমন্ত্ৰণ কৰিব। বেহাৰবাৰীত আপুনিও ওলাব পাৰিব। ধন্যবাদ।